সকলোকে স্বাগতম জনাইছোঁ মোৰ অসমীয়া বোৱাৰী অন্য এটা ভিডিঅ'লৈ। আৰু বৰ্তমান খাই আছোঁ চাহ। এতিয়া মুখতে চানা সোমাই আছে। আৰু দিনটো ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, নহ'লগৈ। ৰাতিপুৱাৰ পৰা ইটো সিটো কৰি থাকোঁতে মেলোঁতে আৰু দিনটো গ'লগৈ। আজি যিহেতুকে বন্ধ দিন, অকণমান দেৰিকৈ উঠিলোঁ আৰু দেউতাক যিহেতুকে নাযায় আজি। আৰু আমি অলপ শুই উঠি অলপ পাছতে দেখিছোঁ ব্ৰাছ চাছ কৰাই নাই। তাৰপিছত হিমাচি আৰু দেউতাক আহিলে। ইহঁতক ভাত খুৱাই মেলি পঠাওঁতে 12টা চাৰে 12টা বাজিলে। তাৰপিছত আৰু অকণমান শুই উঠি আকৌ কাপোৰ এইখিনি আছিলে ধুবলৈ, এনেকৈ ধুলোঁ আৰু দেউতাকো অকণমান হেল্প কৰি দিলে, কিবাকিবি কৰি দিলে। বাকী আজিৰ দিনটো কি পাৰোঁ আৰু দেখাবলৈ চেষ্টা কৰিম। দেউতাকে অকণমান ওলাই যাওঁ বুলি কৈছে, মোকো লগ ধৰিছিলে, কিন্তু মোৰ যাবলৈ ইমান মন নাই। চাই লওঁ, যদি যাবলৈ মন যায় তেতিয়া আপোনালোককো কিবা এটা দেখাব পাৰিম। যিহেতুকে আজি সকলোতে উদযাপন কৰিছে চাগে, এতিয়াতো কৰিবলৈ বাকী নাই বাৰু, সকলোতে হৈ গ'ল চাগে। এতিয়া যিহেতুকে আবেলি 4টাই বাজিলে, তো সকলোকে স্বাগতম জনাই মোৰ ভিডিঅ'টোলৈ আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো চাই থাকিব। আৰু চুলিখিনি যিহেতুকে আজি ধুই দিছিলোঁ, শুকোৱা নাই, সেইকাৰণে অকণমান মেলি থৈছোঁ। আৰু লগতে চুলিখিনি কাটি দিলোঁ, অলপ কাটি দিলোঁ, কাৰণ মোৰ চুলিখিনি যিহেতুকে বহুতেই সৰিছে। আৰু যিহেতুকে বেবী থাকিলে আচলতে চুলিখিনি সৰে বাৰু, সেইকাৰণে আচলতে অকণমান কাটি দিলোঁ। আৰু অকণমান যত্ন ল'বলৈও অসুবিধা পাইছোঁ, সেইকাৰণে চুলিখিনি কাটি দিলোঁ। আৰু পটককৈ দীঘল হয়, সেইকাৰণে একো চিন্তা কৰিবলগীয়া নাই। চুলিখিনি কাটিবলৈ মন নাযায় পিছে মোৰ, ইমানো চুলি কটালে অকণমান বেয়া লাগে। হ'লেও উপায় নাই, ইমানেই চুলি হৈছে, মানে খোৱা হোৱা একো সুখ নাইকিয়া হৈছে চবতে, অকল মোৰ চুলিয়েই। আৰু এতিয়া তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া চাহ তাহ খাই কৰি বন্দুকক উলিয়াই দিলোঁ। সি এতিয়া যোৱা নাই, যাব আৰু কি বাৰু উঠিলে আমাৰ কাইৰৱ দ্বাৰা মানে উঠিলে এতিয়া। আৰু দেখিছোঁ পৰিৱেশটো, আপোনালোকক পৰিৱেশটো নেদেখুৱাকৈ থাকিব নোৱাৰোৱেই। আৰু বেক কেমেৰা যিহেতু আন্ধাৰ উঠিছে। আৰু এতিয়া সন্ধিয়া ঘৰত বন্দীপৰ দেউতাক আহিলে, এইফালে বন্দীপো আহিলে। আৰু এতিয়া যিহেতুকে অসম চৰকাৰে, যিহেতুকে আপোনালোকে গম পাবও পাৰে, এটা গছপুলি ৰোৱাৰ যিটো পদক্ষেপ লৈছে বুলি ক'ব লাগিব। সেয়া হ'ল আমাৰ যিবিলাক গোট আছে, আত্মসহায়ক গোট আছে, আত্মসহায়ক গোটবিলাকক গছপুলি ৰোৱাৰ আৰু গছপুলি ৰুই এখন চাৰ্টিফিকেট ওলাব। আৰু সেই চাৰ্টিফিকেটখন আপুনি যদি ইয়াত এপছটোত দিব লাগে, এপছ এটা আছে, তেতিয়া এপছটোত আপুনি বোলে টকা লাভ কৰিব বুলি দিছে। কিমানখিনি সত্য মই এতিয়ালৈকে নাজানো, কিন্তু মানে কৰি আছোঁ বাৰু। যিমানখিনি কৰিছোঁ সকলোতে মানে ছাকচেছফুলি চাৰ্টিফিকেট এখন ওলাইছে। আৰু আৰু বোলে দেউতাকে কিবা এটা কৈছে, সেইকাৰণে মই কিবা এটা কি বুলি সুধিছোঁ। আৰু গছ পুলিটো বাৰু ৰুব লাগে। আমি আচলতে সেইটো এনেকুৱা নহয় যে চৰকাৰে মানে টকাৰ কাৰণে ৰুব লাগে বা এনেকুৱা কোনো কথা নাই। আমি আচলতে গছপুলি ৰোৱাটো খুবেই প্ৰয়োজন বুলি ভাবোঁ। যিহেতুকে এতিয়া বান হওক বা যি পানী হৈ দেখিছে আপোনালোকে, গছবোৰ বহুত মৰি গৈছে, বা আমাৰ নিজৰ প্ৰয়োজনত আমি বিভিন্ন ধৰণৰ গছবিলাক কাটিবলগীয়া হৈছে। তাৰ বদলি আমি গছ ৰুবও লাগে বাৰু, সেইটো নকওঁ যে চৰকাৰে ৰুবলৈ দিছেতো। কিন্তু কিছুমান আচলতে মই ভাবোঁ, আচলতে কিছুমান বস্তু বা কিছুমান কাম চৰকাৰে ঠিকেই কৰিছে, কিন্তু কিছুমান কাম আচলতে অদৰকাৰী বুলিও ক'ব পাৰি। আৰু হ'লেও যিহেতুকে আজি মই সেইটো বিষয়ে ইমান আলোচনা নকৰোঁ। আজি আপোনালোকক এতিয়া এখন বোলে ইমিডিয়েট মেছেজবোৰ আহেই নহয়, লগে লগে বোলে আপুনি এতিয়া এগছি চাকি লৈ ফটো দিব লাগে, আকৌ আপোনাৰ লগে লগে মেছেজ আহিব এতিয়াই আপুনি অকণমান হাতত মাটি লৈ পিনি ফটো তুলিব লাগে। তৎক্ষণাৎ ক'ৰ পৰা বাৰু অকণমান পটককৈ লাগে বুলি ক'লেই এতিয়া সন্ধিয়া আন্ধাৰেই হ'ল, এতিয়া ক'ৰ পৰা মই মাটি অকণমান পাওঁ বাৰু ফটো তুলিবলৈ। আৰু বাৰু চাকি গছ যিহেতুকে সন্ধিয়া পৰত জ্বলাওঁৱেই, সেইকাৰণে ভাবিছোঁ এতিয়া চাকি গছো জ্বলাওঁ, ফটোকপিও তুলি থওঁ। আৰু চাই থাকক কি হয় কি নহয়, গোটেই জাৰ্ণিটো দেখাই থাকিম।
আৰু আজি গধূলি সাজৰ কাৰণে এয়া দেখিছে পটল আৰু আলু কাটি লৈছোঁ দুটা। পটল লৈ লৈছোঁ 4-5টামান আৰু আলুকেইটা নিদিলোঁ যিহেতুকে পটলকেইটা বেছি টাইম নালাগে বইল হওঁতে। এইটা বইল কৰি লৈছোঁ। আলুকেইটা মই বেলেগকৈ কুকাৰত বইল কৰি ল'ম আৰু এইফালে কেৰাহীখন পাতি যিকেইটা আলু মই বইল কৰি ৰাখিছিলোঁ সেই আলুকেইটা মই এতিয়া পিঁয়াজ এটাৰ লগত ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজকেইডোখৰ অকণমান ৰঙচুৱা পৰিব আৰু তেতিয়াই মই ইয়াতে অকণমান হালধি দি দিম আৰু ধুনীয়াকৈ এতিয়া অকণমান ৰং মছলাও ইউজ কৰিছোঁ, আপোনালোকে দিবও পাৰে। লগতে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ এনেকুৱাবিলাক কিবাকিবি মছলাও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। যিহেতুকে আমি মছলা ইমান বেছি নাখাওঁ সেইকাৰণে মছলা দিয়া হোৱা নাই, অকলে মই অকণমান কালাৰটোৰ কাৰণে কাশ্মীৰী পাউডাৰটোৱে দিছোঁ। আৰু ইয়াতে মই এতিয়া যিখিনি আলু বইল কৰি ৰাখিছিলোঁ সেই আলুখিনি ইয়াতে এতিয়া দি দিম। আৰু আলুকেইডোখৰ ভাঙি লৈছিলোঁ, লগতে হেতাখনেও আকৌ এবাৰ ভাঙি লৈছোঁ আৰু লগতে অকণমান নিমখ দি দিছোঁ সোৱাদ অনুসৰি। আৰু এইখিনি ভাজি থাকোঁতে ৰেডি হৈ গ'ল। সেই একেখন কেৰাহীতে আলুখিনি কাঢ়ি পিনি ইয়াতে অকণমান বেছিকৈ সৰহকৈ মিঠাতেল দিয়া নাই, মই ৰিফাইন তেল দিছোঁ, আপোনালোকে মিঠাতেলো দিব পাৰে। এই যে মই ভাজি ৰাখিছিলোঁ আলুখিনি আৰু চাওক এই পটলটো মই এনেকৈ ধুনীয়াকৈ ফালি পিনি, গোটেইটো সম্পূৰ্ণ ফালি দিয়া নাই, এটা চাইডে ফালিছোঁ আৰু গুটিকেইটা বুঢ়া যিহেতুকে মই উলিয়াই পিনি এই যিখিনি মিশ্ৰণ আছিলে আলু পিটিকাৰ সেই মিশ্ৰণখিনি মই ইয়াতে এতিয়া ভৰাই দিছোঁ। আৰু দেখিছে নহয় এনেকৈ বন্ধ কৰি দিছোঁ যাতে আলুখিনি ওলাই আহিব নোৱাৰে। এনেকৈ মই এতিয়া 2-3টাত গোটেইকেইটাতে এনেকৈ ভৰাই লৈছোঁ। আৰু এইফালে কেৰাহীখন যিহেতুকে গৰম হৈয়ে আছে, ইয়াত মই এতিয়া এই পটলকেইটা দি দিছোঁ। এইটা অকণমান সময় লৰচৰ কৰি ভাজি থাকিব লাগিব যেতিয়ালৈকে পটলটো ফ্ৰাই নহয় তেতিয়ালৈকে। আৰু দেখিছে এয়া পটলো ফ্ৰাই হৈ গ'ল, লগতে ভিতৰত থকা আলুখিনিও অকণমান ওলাই আহিছে। এয়া মই বাকীকেইটাও দি দিলোঁ। আৰু এতিয়া ভাত পানী বনাই আজৰি হ'লোঁ আৰু আপোনালোকক দেখালোৱে আজি ৰেচিপিটো কি বনাইছিলোঁ। খাবলৈ খুবেই ভাল লগা হ'ল। আৰু এইফালে এতিয়া আমাৰ ছাৰে ফেনখন ঠিক কৰি আছে। ফেনখন তাতে কিবা এটা চাউণ্ড আছে সেইকাৰণে চাবলৈ গৈছিলোঁ, চাই আছে। এইফালে আমাৰ বনদ্বীপে খেলি আছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।